মাকসকলে বা দেউতাকসকলে যদি সময় পাই শিকায়, গতিকে শিকাবলৈ যাওঁতে আমি ইয়াত চাৰ্ট এখন আছে, বৰ্ণাৱলী চাৰ্ট। সেই চাৰ্টখন আমি কেনেকৈনো উচ্চাৰণ কৰিব লাগে, এইবিলাক কেনেকৈ শিকাব লাগে ল'ৰা ছোৱালীক, এই বিষয়ে অকণমান কৈ দিবৰ কাৰণে আমাৰ শিক্ষয়িত্ৰী অনিমা খাটুৱাল বাইদেউক মই অনুৰোধ জনাইছোঁ। আৰু আশা ৰাখোঁ শুদ্ধ উচ্চাৰণৰ যিটো ৰূপ আছে আপোনালোকৰ জৰিয়তে বাকী সমাজলৈ এই কথাটো যাওঁগৈ, কাৰণ ল'ৰা ছোৱালী প্ৰজন্মৰ পিছত প্ৰজন্ম আহি থাকিব। ধন্যবাদ। অনিমা বাইদেউ, আপুনি কাৰোবাৰ যদি পুৰণি আছে কিবা জানিবলৈ থাকিলে তেতিয়া সুবিধা হ'ব। মই সেইটোকে ক'ম বুলি ভাবিছোঁ। ছাৰলৈ ধন্যবাদ জনাইছোঁ। আচলতে মই ইমান অভিজ্ঞ নহয় এইখিনি, মানে আমাৰ মৰাণ ছাৰ বেছি অভিজ্ঞ এইবোৰ ক্ষেত্ৰত, তেখেত বহুত হেৰিও হ'ল। আৰু বৰ্তমান যিটো আহি আছে তাৰ এইখিনি কোৱাৰ আগতে মই কিন্তু এটা কথা গাৰ্জেনসকলক কৈ ল'ব বিচাৰিছোঁ, অভিভাৱকসকলক এটা কথা কৈ ল'ব বিচাৰিছোঁ। যিহেতু আমাৰ বিদ্যালয়লৈ আপোনালোকে 6 বছৰত পঠায়, আমাৰ প্ৰাথমিক বিদ্যালয়লৈ বৰ্তমানলৈকে 6 বছৰত পঠায়, আৰু জন্মৰ পৰা 6 বছৰলৈকে আপোনাৰ ল'ৰাটো বা আপোনাৰ ছোৱালীজনী আপোনাৰ লগত থাকে। গতিকে এইটো কথা আপোনালোকে জনাটো দৰকাৰ যে আপোনাৰ ল'ৰাটো বা আপোনাৰ ছোৱালীজনীৰ মগজুটো কিন্তু 8 বছৰ বয়সলৈকেহে বিকাশ হ'ব। মানে আপোনাৰ ল'ৰাটো বা আপোনাৰ ছোৱালীজনীৰ মগজুটো, আপোনাৰ ল'ৰাটোৰ বয়স বা ছোৱালীজনীৰ বয়স 6 বছৰলৈকে 85% বৃদ্ধি পায়, বিকাশ হয় বুলি কৈছে, আৰু 8 বছৰলৈকে 95% বিকাশ হয় বুলি কৈছে। গতিকে আপোনালোকে এইটো একদম মনত ৰাখিব, সেই সময়টোত আপোনালোকে জন্মৰ পৰা 8 বছৰলৈকে আপোনালোকে আপোনালোকৰ ল'ৰাটো বা আপোনালোকৰ ছোৱালীজনীক যি শিকাব, যেনেকৈ দেখুৱাব, যি শিকিব, যি দেখিব, তেওঁলোকে সেই সময়টোত তেওঁৰ মৃত্যু মুহূৰ্তলৈকে সেই কথাটোৱে চলি থাকিব। তাৰমানে এইটো নহয় যে স্কুলত আহি শিকিব বা পঢ়িব, অকল লিখিবলৈ বা পঢ়িবলৈ শিকাটোৱে নহয়, তেওঁলোকে যি শিকিব, যদি মানুহক মৰম কৰিবলৈ শিকে, সি গোটেই জীৱন মৰম কৰিবলৈ শিকিব। যদি সি ঘৰত সদায় কাজিয়া কৰি থকা দেখে, সেইটো সময়ত সদায় দৰদ লাগি থকা দেখে, সি কিন্তু যিমানে পঢ়িলে শুনিলেও তাৰ মগজুত সেই বস্তুটো সোমাই থাকিব, সি কাজিয়া কৰিবই বা সেই থাকি যাব, মানে অলপ হ'লেও তাৰ খুঁতটো থাকি যাব। গতিকে আপোনালোকে সেইখিনি সময়ত ভালকৈ যতন লোৱাটো খুবেই প্ৰয়োজন। এতিয়া কথা হ'ল, মই যিহেতু স্কুলৰ, সেইকাৰণে মই স্কুলৰ স্বাৰ্থতে কম কথাখিনি। আপোনালোকে 6 বছৰত আমাক পঠাব, খুব বেছি 4-5 বছৰ। ক শ্ৰেণীত হ'লে 5 বছৰত আপোনালোকে পঠিয়াব। গতিকে 5 বছৰলৈকে তাৰমানে আপোনালোকৰ শিশুটো আধাতকৈ বেছি বিকাশ হৈ গ'ল। গতিকে সেই সময়টোত যি উচ্চাৰণ শিকিব, যি লিখিবলৈ শিকিব, যিটো পাঠ শিকিব আখৰৰ, সেই পাঠটো আমাক শুধৰাবলৈ বহুত দিগদাৰ হয়। এই কয় নহয় কেঁচে লোৱা হ'লে যে পাছত শুধৰাবলৈ দিগদাৰ, সেইটো কথা। গতিকে মই বিচাৰিছোঁ আপোনালোকে কোনোবাই কওকচোন, এইখিনি ধৰক কেনেকৈ উচ্চাৰণটো কৰায় আপোনালোকে। এইটো হ'লে কেনেকৈ কৰাব, এইটো হ'লে কেনেকৈ কৰাব, মই হ'ব আঙুলিয়ে দেখিছোঁ। এনেকুৱা ধৰণৰ কোনোবা এজনে কৈ দিয়কচোন। বহি বহিয়ে ক'বলৈ উঠি ক'ব লাগে। তাৰমানে আপোনালোকক ক'ব যে আপোনাৰ ল'ৰাটোক আপুনি যিমানে নপঢ়াব ঘৰত পঢ়াবই খাটাম, পঢ়ায়। মোৰ ল'ৰাটো যিমানে ছাৰৰ স্কুলত যিমানে পঢ়াব ঘৰত পঢ়াবই খাটামেই, একেবাৰে নজনা যেনে হ'লেও কওঁ বুলি কমেই। কিন্তু আমিতো ল'ৰাটোৱে অকল ল'ৰাটোক মানে আমিতো নকওঁ বা ছোৱালীক নকওঁ, আমি নিজেও অকণ তেওঁলোকক শিকাই দিম, নহয় নাজানে বুলি। কেনেকৈ আপোনালোকে চাওক দেই, আপোনালোকৰ যদি এইটো ভুল হৈছে, শুদ্ধ হৈছে কথা নহয়, আমি জানিব লাগিব যে আমি কেনেদৰে বাইদেউ যি বিষয়ে কৈছে কেনেদৰে আমি তেওঁলোকক পঢ়াবলৈ বিচাৰোঁ। যদি আমাৰ যদি কিবা ভুল হৈ আছে, শুধৰণি কৰিছে। যদি আমাৰ যদি শুদ্ধ হৈ আছে, ঠিক আছে, আৰু ভাল, আৰু আগলৈ যাম। সেইটো কাৰণে কৈছোঁ আপোনালোকে কেনেধৰণে আগবঢ়ায় আপোনাৰ ল'ৰা ছোৱালীক আগবঢ়াই দিব।
এইটো বাইদেউ কৈ আছে মই আপোনালোকে এইটো নহ'ব যে মই কম মোক যদি লাভে পাম আমি পঢ়াইছিলে মানে আমি এতিয়া ট্ৰেইনিং লৈহে শিকিছো ঠিক আমি আৰম্ভণিটো মই কৰি দিছো ক খ গ ঘ এইটো কি বুলি কয় বাৰু আপোনালোকে ন এইটো সেইকাৰণে কৈছো ক খ গ ঘ এইটো কি ঙ বুলি কয় ন ঙ নহয় আচলতে ঙ তেতিয়াহে মানে আমি জুতিয়াওতে আমাৰ কি হয় চাব দেই পঢ়ি ঙ বুলি পঢ়িছো নহয় এই ঙটো মানে কি হয় আমি যেতিয়া আখৰবিলাক জুতিয়াম নহয় বানান কৰি মেলি জুতিয়াওতে আমাৰ দিগদাৰ হয় তাৰমানে ল'ৰা ছোৱালীবিলাকৰ যদি বুজি নাপায় ঙটো কেনেকৈ আকৌ টেঙাটো ঙা হৈ গ'ল ঙহে হৈছিলে এইটো বস্তুটো সেইটো খেলি মেলি হয় মানে ঠিক তেনেকৈ আমি এইখিনি পঢ়োঁতে কেনেকৈ কয় বাৰু আপোনালোকে এইটোকে কওকচোন এইটো কেনেকৈ বুলি কয় একদম যেনেকে পঢ়াই তেনেকে পঢ়াও ক'ত আকাৰে কা ক'ত আকাৰে এনেকে ক'ত আকাৰে কা এতিয়া চাব দেই আৰু কওক ধৰক উমৰ পিছৰখিনি তেতিয়াহে গম পাব আপুনি কি হৈছে আপুনি এইটো কওকচোন এইটো কেনেকৈ কয় বিয় কয় হয় নাই আকাৰ আছে নিয়ত আকাই নিয়া এতিয়া তেতিয়াহ'লে চাব দেই চক এটুকুৰা লাগিছিলে ছাৰ সেইটোৱে কৈছা আমাৰ ট্ৰেইনিং বুলি ক'লে এনেকুৱা হ'ব লাগে যে আমি শিকিব পাব লাগে মই বস্তু এটা আকাৰডাল দিছোঁ এদিন আ খা গা ঘা না নিয়া এনেকুৱাকৈ কৰাই আছোঁ কিন্তু এই আকাৰটো গৈছে এতিয়ালৈকে বাকীখিনি যাবই পৰা নাই এনেকুৱা হ'লে বস্তুটো কি হয় আমাৰ যিটো একো হ'লে নহয় এতিয়া আমি আচলতে একচুৱেলি আমাৰ যিসকল আগতে যিসকল শিক্ষাগুৰু আছিলে মোৰ বিশেষকৈ যিটো শিক্ষাগুৰু কথা মনত পৰিছে ঢুকালে চৌধুৰীৰ মন এগৰাকী সঁচাসঁচিকে শিক্ষাগুৰু তাৰমানে মানে শিক্ষাগুৰু মানে কি মই আজি ইমান দেৰিলৈকে য'ত ইমান শিক্ষা পাইছোঁ তেখেতৰ নিচিনা মই শিক্ষাগুৰু আজিলৈকে হোৱা নাই আইফোনে আছে আৰু লগত গালেহে ভালে পাইছে